মদৰ দোকানলৈ গলে সাৱধান বিয়াৰ খালে এতিয়াৰ পৰা আপোনাৰ হ'ব অধিক খৰচ ৰাজ্যত পুনৰ বৃদ্ধি পালে বিলাতী সুৰাৰ দাম ৰাজ্যত পুনৰ এবাৰ বৃদ্ধি সুৰাৰ দাম আবকাৰী বিভাগৰ নতুন সিদ্ধান্তত অসন্তুষ্টি নেকি সুৰা প্ৰেমী ৰাজ্যত পুনৰ বৃদ্ধি পালে বিলাতী সুৰাৰ দাম আবকাৰী বিভাগৰ নতুন মূল্য নিৰ্ধাৰণৰ ফলত বিভিন্ন শ্ৰেণীৰ সুৰাৰ মূল্য ৫% পৰা ২৩% পৰ্যন্ত বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে এই সিদ্ধান্তই সুৰা সেৱনকাৰীসকলৰ মাজত ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নতুন নিৰ্ধাৰিত মূল্য অনুসৰি ৫% এলকহলযুক্ত বিয়াৰৰ দাম সৰ্বাধিক ৪০ টকা পৰ্যন্ত বৃদ্ধি পাইছে আনহাতে ৫%তকৈ অধিক এলকহলযুক্ত বিয়াৰৰ মূল্যও ৩০ টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছে ফলত দৈনন্দিনভাৱে বিয়াৰ সেৱন কৰা গ্ৰাহকসকলে পূৰ্বতকৈ অধিক ধন ব্যয় কৰিব লাগিব কেৱল বিয়াৰেই নহয় সাধাৰণ শ্ৰেণীৰ হুইস্কি আৰু ৰামৰ দামো ৫%ৰ পৰা ৮% পৰ্যন্ত বৃদ্ধি কৰা হৈছে একে সময়তে উচ্চমানৰ বা এলিজেণ্ট শাখাৰ হুইস্কি আৰু ৰামৰ ক্ষেত্ৰত মূল্য বৃদ্ধিৰ হাৰ ৭%ৰ পৰা ১০%লৈকে নিৰ্ধাৰণ কৰা হৈছে ফলত সকলো শ্ৰেণীৰ সুৰাৰ বজাৰত নতুন মূল্য কাৰ্যকাৰী হ'ব বিয়াৰৰ দাম বৃদ্ধি ৪০ টকা পৰ্যন্ত আবকাৰী বিভাগৰ নতুন সিদ্ধান্ত আবকাৰী বিভাগৰ সূত্ৰই জনোৱা মতে ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু মূল্য কাঠামো পুনৰ সমন্বয় কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইতিমধ্যে নতুন মূল্য তালিকা অনুসৰি বিভিন্ন দোকানত সুৰা বিক্ৰী ইতিমধ্যে আৰম্ভ হৈছে ইফালে এই মূল্য বৃদ্ধিক লৈ সুৰা প্ৰেমীসকলৰ মাজত অসন্তুষ্টি দেখা গৈছে বহু গ্ৰাহকে কয় যে ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ চাপৰ মাজতে সুৰাৰ মূল্য বৃদ্ধি হোৱাত তেওঁলোকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা পৰিব উল্লেখ্য যে যোৱা কিছু বছৰত বিভিন্ন সময়ত আবকাৰী বিভাগে সুৰাৰ মূল্য সংশোধন কৰি আহিছে পুনৰ এবাৰ দাম বৃদ্ধি হোৱাৰ ফলত আগন্তুক দিনত সুৰাৰ বিক্ৰী আৰু গ্ৰাহকৰ খৰচৰ ধাৰণাত কিমান প্ৰভাৱ পৰে সেয়া হ'ব লক্ষণীয় ৰাজ্যজুৰি এই মূল্য বৃদ্ধিক লৈ এতিয়া ব্যাপক আলোচনা অব্যাহত আছে গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব সুৰা প্ৰেমীসকলে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি ডিজিটেল